Welcome to my another channel. মই next এটা ব্লগ লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আজি বৰ্তমান আহিছোঁ আমি ডিমোত এখন বিয়াৰ ফটোশ্বুট কৰিবলৈ আহিছোঁ আৰু বিয়াৰ ফটোশ্বুট কৰিবলৈ আহিছোঁ। বাকী কইনাজনী ক'ৰ হয় কি কথা ক'লৈ বিয়া হ'ব সকলোবিলাক দেখাব চেষ্টা কৰিম। তো মোৰ ভিডিঅ'টো স্কিপ নকৰিব, কণ্টিনিউ কৰি থাকক। বিয়া চাওক পেণ্ডেলটো খুব ধুনীয়াকৈ সজোৱা হৈছে আৰু আমি পেণ্ডেলৰ ভিতৰলৈ যাব চেষ্টা কৰিম। তো ব'লক আমি পেণ্ডেলৰ ভিতৰলৈ যাওঁ। এয়া হৈছে কইনাজনীক মানে লগ পাই বহুত বেছি ভাল লাগিলে। ফিল নহ'লে যেন মই বেলেগৰ ঘৰত ফটোশ্বুট কৰিবলৈ গৈছোঁ, ধুনীয়া লাগিলে। বাকী ব'লক কথা কৈ নাথাকোঁ, আপোনালোকে ভিডিঅ'টো চাই গৈ থাকক শেষলৈকে। ৰিচিপশ্যনৰ খোৱাব ভিডিঅ'গ্ৰাফাৰ ফটোগ্ৰাফাৰ মেকআপ আৰ্টিষ্ট। তই কি হয় এইজনী কইনা মানে বৌ হয় মোৰ। আৰু আপোনাৰ নামটো কি? ৰিম্পী। অঁ এয়া মই চিনি পোৱা নাই, কিন্তু সম্বন্ধত পেহী বুলি মাতিছোঁ বাৰু। কইনাজনী একদম পূৰা মানে আচলতে এটা কথা কি, মুছলিম মানুহৰ বিয়াত মিনিমাম 6টা বজাৰ পৰা 7টা বজালৈকে মানুহ বহুত বেছি ভিৰ মাৰে। এয়া হৈছে আপোনাৰ মানে দৰাৰ ঘৰৰ পৰা আঁতৰ দিবলৈ আহিছে। তো খুব বেছি স্পেচিয়েল মমেণ্ট। তো মই ভাবিলোঁ এটা ভিডিঅ' বনাই আপোনালোককো দেখাব চেষ্টা কৰোঁ। বহুত দীঘল হৈছে ভিডিঅ'টো, আপোনালোকে ভিডিঅ'টো স্কিপ নকৰিব, শেষলৈকে চাই গৈ থাকক। মানে কি হয়, মোৰ মানে কি ক'ম আৰু ঘামেৰে জোল বৈ গৈছিলে এইটো ভিডিঅ' বনাওঁতে। কাৰণ যিহেতু পৰ্টাৰ দুটা জ্বলি আছে, বিয়াৰ মানে হুংগাম, মানুহৰ গৰম মানে কৈছোঁ আৰু। বাকী চাই গৈ থাকক। এয়া মানে কি হয়, মই কৈছোঁৱেই যে কইনাৰ ঘৰত দৰাৰ ঘৰৰ মানুহে আহি আঁতৰ দিবলৈ আহিছে। তো প্ৰিপেৰেশ্যন কৰি আছে। ইয়াতে দৰাৰ ঘৰৰ মানুহ আহি কইনাৰ ঘৰত কিছু গিফ্ট দিব আৰু যোনে তোনে যি টি খুৱাব। তো তাৰ কাৰণে আপোনালোকে ভিডিঅ'টো চাই থাকক, কেনেধৰণে খুৱায় কি কথা। ইয়াতে কিছুমান বস্তু বহুত বেছি জমনি আছে, আপোনালোকে চাই থাকিলে গম পাব। চাই থাকক, আপোনালোকে চাই থাকক। মানে কি হয় দৰাটোৰ ভায়েকে যেতিয়া কইনাজনীক বৌয়েকজনীক খুৱাব বিচাৰে, তো আমি মিনিমাম জোৰ জবস্তি কৰি কেইবাৰ খুৱাইছোঁ আপোনালোকে সেইটোকে চাব চেষ্টা কৰক। চাব খুব ভাল লাগিলে, পাহৰিব নোৱাৰা এটা মমেণ্ট। খুব ভাল লাগিলে আৰু ভিডিঅ'টোৰ শেষলৈ বহুত কিবা কিবি আপোনালোকে চাবলৈ পাব। তো তাৰ কাৰণে ভিডিঅ'টো স্কিপ নকৰিব, কণ্টিনিউ কৰি থাকিব। আৰু বেছিকৈ চিঞৰিব পৰা নাই কাৰণ মোৰ গাটো খুবেই বেয়া। তাৰ মাজতো মই ভাবিলোঁ ভিডিঅ' এটা বনাই আপোনালোকক দিওঁ, তো তাৰ কাৰণে বনালোঁ ভিডিঅ'। তো আপোনালোকে ভিডিঅ'টো শেষলৈকে চাওক, স্কিপ নকৰিব, কণ্টিনিউ কৰি থাকক। তো ব'লক, খুৱাই আছে, ভিডিঅ'টো কাট কৰি দিয়া নাই, কমপ্লিট ভিডিঅ'টো আপোনালোকক দেখাব চেষ্টা কৰিছোঁ, যাতে আপোনালোকে ভিডিঅ'টো খুব ধুনীয়াকৈ চাব পাৰে, খুব ধুনীয়াকৈ উপভোগ কৰে। তো ইয়াত দেখিছেনে আঁতৰ লগাই আছে চবেই। অকণমান আঁতৰ এটা গিফ্ট বিন্দাছ। তো এয়া চকলেট কি ধুনীয়াকৈ সজাই আহিছে, খাবলৈ মন গৈছিলে, কিন্তু কি ক'ম আৰু। এইখিনি হৈছে কইনা ঘৰৰ মানুহ আৰু দৰা ঘৰৰ মানুহ। এইখিনি হৈছে কইনা। মই কমেডি কৰি আছিলোঁ অলপ খোৱা জেগা হয় এইটো, মই কমেডি কৰি আছিলোঁ। আমি যাব লৈছোঁ ঘৰ আৰু গৈ আছোঁ বিন্দাছ নিশাচৰ প্ৰাণী। আহি আছোঁ ডিমৌটো শিৱসাগৰ, আৰু শিৱসাগৰলৈ গৈ থকাৰ অৱস্থাত কি বেয়া কণ্ডিশ্যন হৈছিলে আপোনালোকে চাব চেষ্টা কৰক। কোনটো টাইমত তেল ফিনিছ হৈছিলে, কেনেকৈ তেল ভৰালোঁ, আপোনালোকে সকলোবিলাক চাব পাৰিব। তো ভিডিঅ'টো স্কিপ নকৰিব, চাই গৈ থাকক। এয়াই ফটোগ্ৰাফাৰৰ জীৱন। এতিয়া বৰ্তমান কেইটা বাজিলে জাহিৰ? কেইটা বাজিলে? বৰ্তমান বাজিলে 2:30, মানে 2:30। 2:30ত আমি ওলাইছিলোঁ কমচে কম তাৰ পৰা 12টা মানে 12টা চাৰে 12টামান বজাত। 1 বজাত ওলাইছিলোঁ। আমি বৰ্তমান এতিয়া যাম শিৱসাগৰলৈ।
মানে যেতিয়া মানে কপালে নেটানে বুলি যে কয় মানে এনেকুৱাই হৈছে প্ৰথম মানে আমাৰ হ'ল তেল শেষ হ'ল প্ৰথম বৰষুণত ৰখিলোঁ আমি আধা ঘণ্টা তাৰপিছত তেল শেষ হৈ গ'ল তেল মানে শেষ যে হ'ল কমচে কম ৰাতি 2:30 বজা 2:10লৈকে বাইপাছৰ মূৰত আমি ৰখি আছোঁ আকৌ লগৰ দুটাই গৈছে তেল আনিছে আকৌ তেল আনি এতিয়া বৰ্তমান আমি এতিয়া তেল ডিপুতে বহি আছোঁ আৰু তেল ডিপুত তেল ভৰাইছোঁ আকৌ বৰষুণ তাৰমানে এতিয়া আমি আপোনালোকে ডিচাইড কৰক বন্ধুসকল আমি এতিয়া ঘৰ কেইটা বজাত পামগৈ এতিয়া ঘৰ পামগৈ এতিয়া কমচে কম আৰু 10 মিনিট লগতে আমাৰ ফটোগ্ৰাফাৰ নোহোৱা মানুহজনে এনেই কষ্ট সঁচাকৈ কৈছোঁ আৰু এটা কথা মই কওঁ দেই আৰু এটা কথা কওঁ যে মানে ভগৱানে যি কৰে চব ফালৰ পৰা ঠিক কৰে বুলিয়ে ক'ব লাগিব কাৰণ কেলৈ আহিছিলোঁ তিনিজন কিন্তু একেখন স্কুটিতে 3জন আহিবলগীয়া আছিলে কিন্তু এনেকুৱা হৈ গ'ল যদি এই ফ্ৰেণ্ডক যদি আজি লগ নাপালোহেঁতেন বিয়া ঘৰত মে বি আজি আমাৰ বহুত প্ৰব্লেম হ'লহেঁতেন প্ৰব্লেম সেইকাৰণে হ'লহেঁতেন যে যদি স্কুটিখন তেল নাইকিয়া হ'লহেঁতেন মানে আধা বাটত তো 2:10 কেনেকৈ তেল আনিলোহেঁতেন বন্ধুসকল আপোনালোকে ডিচাইড কৰক অকণমান মই একো নকওঁ বাকী এতিয়া আমি ঘৰলৈ গৈ আছোঁ আপোনালোকো আমাৰ লগত গৈ থাকক আৰু মানে কি ক'ম ভাবিলোঁ মানে আহি যেতিয়া এটা ৰখি আছোঁ এটা ভিডিঅ' বনাওঁ কাৰণ স্পেচিয়েল ম'মেণ্ট বুলি ক'ব লাগিব পাহৰি নোযোৱা ম'মেণ্ট আপোনালোকক কওঁ মানে ৰাতি 2:30 বজাৰ ৰাতি ক'ততো তেল ডিপু খোলা ইমান নাপায় মানে দুই এখন ক'ৰবাত পোৱা যাব দেই ক'ৰবাত পোৱা যাব সেইটো মই নাজানো আৰু কিন্তু শিৱসাগৰ আমি এতিয়া বৰ্তমান আছোঁ ঘিলাগুৰি যিটো ঘিলাগুৰি হয়নে কি হা দৰিকাপাৰ ন সেয়া দ্বিতীয় অফিচৰ ফ্ৰণ্টত যিটো শিৱসাগৰ দ্বিতীয় অফিচৰ ফ্ৰণ্টত তেল ডিপু এই ৰাতি 2:30 বজালৈকে খোলা থাকিব আপোনালোকৰ যদি ক'ৰবাত যদি অহাৰ সময়ত যদি তেল চেল নাইকিয়া হয় দেন আপোনালোকে একদম টেনশ্যন ল'ব নালাগে ডাইৰেক্ট আপোনালোকে দৰিকাপাৰৰ ওচৰৰ দলংখন পাৰ হৈ তেল ডিপু খোলা পাব আৰু ইয়াত আপোনালোকে তেল লৈ গাড়ীত ভৰাই মেলি আপোনালোকে বিন্দাছ যাব পাৰিব তো এইটো কিন্তু বহুত বেছি ভাল কথা কাৰণ যদি তেল শেষ হ'বলৈ হয় আধা বাটত তো বহুত বেছি প্ৰব্লেম হয় তো তাৰ কাৰণে এতিয়া নতুনকৈ এইটো নতুন হয় তেল ডিপুখন নতুন হয় আপোনালোকক দেখাই দিছোঁ ফ্ৰণ্টে চবতে বৰষুণ দি আছে দেখিছেনে কি ধুনীয়া বৰষুণ দি আছে বৰ্তমান ৰখি আছোঁ আৰু বৰষুণ যাক এৰিব আমি ঘৰলৈ যাম আৰু বাকী ভাল লাগিছে আৰু কিনো আৰু